वो बोला कि तुम हिंदू हो क्या, तुम हिंदू हो क्या। तो पापा को उसमें कुछ नहीं बोले, फिर बोले कि तुम मुसलमान हो तो अजान पढ़ो। और पापा ने बोला कि आप जो बोलोगे मैं करता हूँ, बट मारना। 3 गोलियां मारी, पहले इधर लगी मेरे पापा के ऊपर, सर के ऊपर, फिर एक इधर लगी थी और एक हार्ट के नज़दीक लगी थी, और वो 1 सेकंड में नीचे गिरी। मैडम आप कोई टेंशन मत लें, हम साथ में। अरे मैडम ये प्रेसिडेंट साथ आया है, आपको किसी चीज का डर नहीं करना, हम साथ में। आपको किसी को क्या हुआ है, आपने क्या देखा है यहाँ पे, बोले ना मुझे। क्या बोलते भेलपुरी खाली से मेरा पति साइड में था, एक इंसान आया, उसने उसको गोली मार दी यहाँ पे। उसने बोला कि शायद मुस्लिम नहीं है, उसने उसको गोली मार। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে যে 22 তাৰিখ এপ্ৰিল মাহৰ 2025 তাৰিখে আমাৰ ভাৰতবৰ্ষত এটা বৰ দুখ লগা ঘটনা সংঘটিত হৈছে। সেই ঘটনাটো হৈছে পেহেলগাম এটেক। পেহেলগাম এটেকত প্ৰায় 26 জন মানুহে নিজৰ জীৱনৰ পৰা হাত সাৰিবলগীয়া হৈছে। পেহেলগাম যাক আমাৰ ভাৰতবৰ্ষৰ মিনি ছুইজাৰলেণ্ড বুলিও কোৱা হয়। এতিয়া জম্মু কাশ্মীৰত আমি জানো যে 370 ধাৰা বলবৎ কৰা হৈছিলে। জম্মু আৰু কাশ্মীৰৰ পৰা 2019 চনত যেতিয়া 370 ধাৰাটো আঁতৰাই দিয়া হৈছিলে, তেতিয়া ভাৰতবৰ্ষৰ মানুহে ভাবিলে যে সেই জেগাডোখৰো আন ৰাজ্যৰ গতে, ভাৰতবৰ্ষৰ আন ৰাজ্যৰ গতে এডোখৰ সাধাৰণ জেগা, তাত এতিয়া মানুহে খোলা মনেৰে মানে ফুৰিব পাৰে, তালৈ যাব পাৰে, তাত এটা ভাল ভাল অভিজ্ঞতা ল'ব পাৰে। এতিয়া আপোনালোকে ভাবক যে আপোনালোকেও সেই ঠাইডোখৰলৈ ঘূৰিবলৈ গৈছে, ফুৰিবলৈ গৈছে, আৰু হঠাৎ আৰ্মি ড্ৰেছ পিন্ধা কেইজনমান ব্যক্তি আহিলে আৰু আপোনালোকক নিজৰ জাতিটো সুধিলে। আপুনি যেতিয়া নিজৰ জাতিটো হিন্দু বুলি কৈছে, তেতিয়া আপোনালোকক গুলিয়াই দিয়া হৈছে। वो बोला कि तुम हिंदू हो क्या, तुम हिंदू हो क्या। तो पापा को उसमें कुछ नहीं बोले, फिर बोले कि तुम मुसलमान हो तो अजान पढ़ो। যেতিয়া আমাৰ এনেকুৱা কোনোবা সন্ত্ৰাসবাদী ঘটনা এটা আমাৰ ভাৰতবৰ্ষত সংঘটিত হয়, আমি কওঁ যে সেয়া পাকিস্তানে কৰিছে। আৰু পাকিস্তানক যেতিয়া আমি সেইবিলাক কথা কওঁ, পাকিস্তানে কয় কি নহয় আমি কৰা নাই, কিন্তু পিছলৈ আমি গম পাওঁ যে হয় সেইবিলাক মানে পাকিস্তানে আপোনালোকৰ মানে সংঘটিত কৰিছে। আৰু পাকিস্তানৰ যোনজন ডিফেন্স মিনিষ্টাৰজনে নিজে স্বীকাৰ কৰিছে যে তেওঁলোকে যোনবিলাক টেৰৰিষ্ট আছে, টেৰৰিষ্টক কি হয় তেওঁলোকে ফাণ্ড দিয়ে বুলি। আপোনালোকক মই ভিডিঅ'টো দেখাইছোঁ, বন্ধু বান্ধৱীসকল চাই লওক। You do admit, sir, that Pakistan has had a long history of backing and supporting and training and funding these terrorist organizations. Well, we have been doing this dirty work for the United States for about 3 decades, and West. আপোনালোকে দেখিলে যে সেই আমাৰ পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰে কেনেধৰণৰ এক বক্তব্য দাঙি ধৰিছিলে। তাৰপিছত এতিয়া আমাৰ ভাৰতবৰ্ষত যোনখন এনে এটেক এটা হ'ল, ইয়াৰ বিপক্ষে ভাৰতবৰ্ষই কেনেধৰণৰ একশ্যন লৈছে, ইয়াৰ এই একশ্যনবিলাক মই বিশেষকৈ 2টা পাৰ্টত ভাগ কৰিছোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম পইণ্টটো হৈছে ইণ্ডাছ ৱাটাৰ ট্ৰিটি। ইণ্ডাছ ৱাটাৰ ট্ৰিটিনো কি হয় আপোনালোকক মই এখন ছবিৰ যোগেদি দেখাবলৈ বিচাৰিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে যে সুতলেজ, বিয়াজ, ৰাভি এইখন হৈছে আপোনালোকৰ ইষ্টাৰ্ণ ৰিভাৰ্ছ, আৰু চেনাব, ঝেলাম, ইণ্ডাছ এইখন হৈছে আপোনালোকৰ ৱেষ্টাৰ্ণ ৰিভাৰ্ছ। এতিয়া আমাৰ যোনটো আপোনাৰ সেই ইণ্ডাছ ৱাটাৰ ট্ৰিটিটো বলবৎ কৰা হৈছিলে, এইটো মেইনলি আপোনাৰ চেনাব, ঝেলাম, ইণ্ডাছ এই ৱেষ্টাৰ্ণ ৰিভাৰ কেইখনৰ ওপৰত বলবৎ কৰা হৈছিলে। এতিয়া আপোনালোকে ভাবিব পাৰে যে এই ইণ্ডাছ ৱাটাৰ ট্ৰিটিখনত ভাৰতবৰ্ষই 50% পানী ব্যৱহাৰ কৰিব আৰু পাকিস্তানে 50% পানী ব্যৱহাৰ কৰিব, কিন্তু পাকিস্তানে এই ৱেষ্টাৰ্ণ ৰিভাৰকেইখনৰ প্ৰায় 80% পানী ব্যৱহাৰ কৰিছিলে। এতিয়া আমাৰ কথাবিলাক ওলাই আহিছে যে ইণ্ডিয়াই পানী বন্ধ কৰি দিব, পাকিস্তানক আৰু পানী নিদিয়ে, কিন্তু তেনে নহয়। কাৰণ এতিয়া পানীখিনি বন্ধ কৰিবৰ কাৰণে আমাৰ যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো এতিয়ালৈকে ভাৰতবৰ্ষত মানে গঠন হোৱা নাই। আৰু যদিও সেইটো ভাৰতবৰ্ষই গঠন কৰি লয়, সেইটো গঠন হ'বৰ কাৰণে এতিয়াও বহুত মানে বছৰৰ প্ৰয়োজন হ'ব। এতিয়া ছাছপেণ্ড ইণ্ডাছ ৱাটাৰ ট্ৰিটি মানে হৈছে আপোনাৰ যেতিয়াই মন যায় তেতিয়াই ভাৰতবৰ্ষই এই পানীখিনি ৱেষ্টাৰ্ণ ৰিভাৰৰ বন্ধ কৰি দিব পাৰিব, আৰু যেতিয়াই মন যায় তেতিয়াই এই পানীখিনি আকৌ খুলি দিব পাৰিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এতিয়া আমাৰ ছেকেণ্ড পইণ্টটো হৈছে যে ক্ল'জ ইণ্ডিয়ান বৰ্ডাৰ। ক্ল'জ ইণ্ডিয়ান বৰ্ডাৰ মানে হৈছে এতিয়া ইণ্ডিয়ান বৰ্ডাৰখন মানে বন্ধ কৰি দিয়া হৈছে। এতিয়া ভাৰতবৰ্ষত যিমানবিলাক পাকিস্তানী আছিলে, পাকিস্তানী মানুহসকলক তেওঁলোকক পাকিস্তানলৈ পুনৰ উভতাই দিয়া হৈছে, আৰু পাকিস্তানত যিমানবিলাক আমাৰ ভাৰতবৰ্ষৰ মানুহ আছিলে ভাৰতলৈ পুনৰ উভতাই অনা হৈছে। আৰু পাকিস্তানৰ পৰা যোনসকল মানুহ আমাৰ ভাৰতবৰ্ষলৈ আহিবৰ কাৰণে ভিজা বনাইছিলে, সেই ভিজাসমূহ এতিয়া কেঞ্চেল কৰি দিয়া হৈছে। মানে ভাৰতবৰ্ষত এতিয়াও পাকিস্তানী মানুহক সোমাবলৈ দিয়া নহ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এতিয়া আমি সময়ে দেখিবলৈ পাইছোঁ যে পেহেলগাম এটেকটো হৈ যোৱাৰ পিছতে পাকিস্তানে কি কৰিছে, চিজ ফায়াৰ আপোনাৰ ভায়লেট কৰিছে।
তাৰ লগতে আমাৰ কি হয় সময় কি কৈছে LOCৰ ওপৰত তেওঁলোকে গুলিয়াগুলি কৰিছে LOC মানে হৈছে লাইন অফ কণ্ট্ৰলৰ ওপৰত ঠায়ে তেওঁলোকে কি কৈছে গুলিয়াগুলি কৰিছে তেনেহ'লে বন্ধু বান্ধৱীসকল এই যে পেহেলগাম এটেকটো হৈছিলে তাত যোনটো আতংকী মানে টেৰৰিষ্ট গোটৰ হাত আছিলে সেই টেৰৰিষ্ট গোটটোৰ নাম হৈছে লাস্কাৰ-ই-তাইবা আৰু সেই লাস্কাৰ-ই-তাইবা গোটটোৰ এটাই লক্ষ্য আছিলে যে 2019 চনত যেতিয়া 370 ধাৰা জম্মু কাশ্মীৰৰ পৰা আঁতৰাই দিয়া হৈছিলে আঁতৰাই দিয়াৰ পিছত কি হৈছিলে তাত টুৰিষ্ট মানে যাবলৈ ধৰিছিলে বহুত মানে ধুনীয়া জেগা এডোখৰ যিহেতু আমাৰ ভাৰতবৰ্ষৰ মিনি ছুইজাৰলেণ্ড বুলি কোৱা হয় আৰু সেই যে বাহিৰৰ পৰা যে মানুহবিলাক গৈ পিনে যে তাত যে ফুৰিছিলে সেইবিলাক কথা মানে তেওঁলোকে মানে সহজ ৰূপে ল'বলৈ নোৱাৰিলে তেওঁলোকে বিচাৰিছিলে যে কাশ্মীৰখন মানে এখন মানে বেলেগ ধৰণে তেওঁলোকে মানে দেশ হিচাপে মানে পৰিগণিত কৰিব বিচাৰিছিলে সেইবাবে তেওঁলোকে সেই ঘটনাটো সংঘটিত কৰিছিলে আৰু বন্ধু বান্ধৱীসকল মই আপোনালোকক শেষত এইটোৱে ক'বলৈ বিচাৰিছোঁ যে কাশ্মীৰ আমাৰ ভাৰতৰ এটা বেলেগ অংগ নহয় আমিও কাশ্মীৰলৈ যাব লাগে ফুৰিব লাগে আপোনালোকেও যাওক ফুৰকগৈ যাতে মানে কাশ্মীৰখন আমাৰ ভাৰতবৰ্ষৰ পৰা মানে বিচ্ছিন্ন হৈ নাযাওক বেলেগ হৈ নাযাওক ধন্যবাদ বন্ধু বান্ধৱীসকল